Hello everyone. আজি আমি আপোনালোকৰ আগত শ্বেয়াৰ কৰিব লৈছো পল্লৱী আৰু নিকুৰ লাভ ষ্টৰী। আশা কৰো আপোনালোকে শুনি ভাল পাব। আহকচোন আমি এতিয়া সোমাই যাওঁ পল্লৱী আৰু নিকুৰ লাভ ষ্টৰীটোৰ মাজলৈ। মোৰ নাম পল্লৱী ৰাজবংশী আৰু মোৰ বয়ফ্ৰেণ্ডৰ নাম নিকু দাস। আমাৰ প্ৰেমৰ প্ৰথম আৰম্ভণি হৈছিল এদিনাখন মই বজাৰলৈ যাওঁতে। সি মোক দেখা পাইছিল আৰু সি মোৰ বান্ধৱী এজনীৰ আগত সি মোক ভাল পাওঁ বুলি কৈছিল। কিন্তু সেই সময়ত তেওঁৰ প্ৰতি মোৰ একো ভাৱ জাগি উঠা নাছিল। এদিনাখন তাৰ ভনীয়েকেও মোক তাৰ কথা কৈছিল। সি বোলে মোক বহুত ভাল পায়। তাৰপিছত ময়ো তাৰ কথা লাহে লাহে ভাবিবলৈ আৰম্ভ কৰিলোঁ। মোৰো দেখোন ভাল লগা হ'বলৈ ধৰিলে আৰু এদিন ময়ো একো নভবা নিচিন্তাকৈ তাক ভাল পাওঁ বুলি কৈ দিলোঁ। মোৰো বহুত ভাল লাগিল। তাৰ পাছত এদিন সি মোক SMS দিলে আৰু সেই SMS পাই মই ৰিপ্লাইও কৰিলোঁ। লাহে লাহে SMS ফোন কৰা আৰম্ভ হ'ল আৰু হঠাৎ সি এদিন মোক লগ কৰিব বিচাৰিলে। মোৰ বহুত ভাল লাগিল। যদিও ভয় লাগিছিল তথাপিও মই লগ কৰিম বুলি কথা দিলোঁ আৰু এনেকে এদিন লগ কৰিলোঁ। তাক লগ পাই মোৰ বহুত ভাল লাগিল আৰু তেতিয়াৰ পৰা মোৰ তাৰ প্ৰতি মৰম ভাল পোৱা আৰু বাঢ়ি গৈ থাকিল। এনেকৈয়ে আমাৰ মৰম ভাল পোৱা বাঢ়ি গৈ আছিল আৰু আমি লগ কৰি থকা হ'লোঁ। এনেকৈয়ে আমি লগ কৰি থাকোঁতে হঠাতে এদিন আমাৰ ঘৰৰ মানুহে গম পালে। মোক বহুত গালি দিবলৈ ধৰিলে কাৰণ মোৰ মেট্ৰিক পৰীক্ষা আহি আছিল। এই পৰীক্ষা আহি আছিল যদিও মই মনে মনে তাৰ SMS সদায়ে ৰিপ্লাই কৰি যাওঁ। ফোন কৰাও এৰি দিয়া নাছিলোঁ কাৰণ আমি দুয়োকে বহুত ভাল পাইছিলোঁ আৰু আমি এৰি থাকিবই নোৱাৰিছিলোঁ। ইটোৱে সিটো এৰি থকাৰ কথা ভাবিবই নোৱাৰিছিলোঁ। সি মোক মৰমতে মুনু বুলি মাতিছিল আৰু মই তাক বাবু বুলি মাতিছিলোঁ। আৰু সি যদি ক'ৰবাত যাব লগা হয় সদায়ে মোক সুধি যায় বা খবৰ এটা কৰি যায়। ময়ো ক'ৰবাত গ'লে তাৰ অনুমতি অবিহনে ক'লৈকো নাযাওঁ কাৰণ সি মোৰ বহুত কেয়াৰ লয় আৰু মোক বহুত ছাপোৰ্ট কৰে। আৰু এনেকৈয়ে আমাৰ ভালপোৱা 3 বছৰ পাৰ হৈ গ'ল। এনেকৈয়ে যাতে আমাৰ সম্পৰ্কটো সুন্দৰভাৱে চলি থাকে তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ ভগৱান আমাক একেলগ কৰি দিয়াৰ বাবে। আৰু আপোনালোকৰ এই চেনেলৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে মই তাক বহুত ভাল পাওঁ আৰু আপোনালোকক ধন্যবাদ জনাইছোঁ এই প্লেটফৰ্ম দিয়াৰ বাবে। আই ৰিয়েলি লাভ ইউ বাবু। থেংক ইউ। আজি পল্লৱী দাসৰ ষ্টৰিটো শুনি মোৰ বহুত ভাল লাগিল। আপোনালোকৰ নিশ্চয় ভাল লাগিছে। দুয়োজন ভৱিষ্যতে এষ্টাব্লিছ হোৱা, বিয়া পতা আৰু এখন ধুনীয়া সংসাৰ কৰা। আমাৰ গুড উইচেছ সদায় তোমালোকৰ লগত আছে।